নন্দিনী আপোনালোক আকৌ এবাৰ নন্দিনীজ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছো। আজি আৰম্ভ কৰিবলগীয়া ভিডিঅ'টো হৈছে ফেচবুকত এগৰাকী বান্ধৱীয়ে মোক কমেণ্ট কৰিছিলে যে তেওঁ মোৰ টিকটকৰ দুটামান ভিডিঅ' চাব বিচাৰিছে। সেই কাৰণে তেওঁ অনুৰোধ মৰ্মে মই দুটামান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালো। সেই ভিডিঅ'টো বিশেষকৈ মই কিছুমান ভিডিঅ' সৰু ল'ৰা ছোৱালীৰ মাতত বনাইছিলো। তেওঁ সেই ভিডিঅ'কেইটা খুব প্ৰিয় বোলে, সেইকাৰণে মই তেওঁৰ অনুৰোধ মৰ্মে আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালো। ভিডিঅ'টো কেনেকুৱা লাগে মোক জনাব কমেণ্ট বক্সত, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভাল লগা ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লাইক একেবাৰে নাহে, ভিউজ আহিছে, লাইক নাই দিয়া মানুহে। আহিব আকৌ কৈ দিয়া লাইক আহিব। গান এটা গাম, চবে সহযোগ কৰিব। এটা কথা কোৱা না চুৰি মোক চোৱা না, মই ক'ত তুমি থকা। মই নাযাওঁ বুলিয়ে কৈছিলো, সিজুই কৰিছিল কিবা কাৰণেহে কৈছো। শুনা না তুমি বুজিছা না। ধরো নধরো কই তোমার হাত ধরে, তুমি নপরিলেও তোমার প্রেম। ধুনু আজিকালি লাইক নিদিয়ে যে। লাইক দিব, ভাল গান গাব লাগিব। বিয়া কমেণ্ট কেলে দিয়া আমাৰ ধুনুজনী? মোক বেয়া কমেণ্ট দিছে নি? হয় নেকি? জুবিন মামা মাতে ওলাব, তুমি মাতিলে ওলাই যাব। মই মাতিছো, তুমি মাতিলে আহি যাব। জুবিন মামা ক'লৈ গ'ল?